তোমাৰ জিন্দাগী মে আহি এনেকুৱা বাদ বনাই দিলেহি মইতো তুমি হেতু কেলা ঘৰতে বনোৱা বুলি ভাবিছিলো কিন্তু এতিয়া বনালেতো বনালে তাকে বুলি তুমি জাকে তাকে দেখাই থাকিব লাগে নেকি তাকো টপ এংগুলৰ পৰা মানে পুৰা আৰু ন পুৰা लावड़ा पोनोड़ी निकल लौड़े पहली फुर्सत में निकल कोई जरूरत नहीं हिंदुस्तान को केला जगात या गानটো ন পুৰা মিলে ইয়াৰ লগত মানে ই ইমানকে কেলে জপিয়া থাকে মই তোমালোকক প্ৰেক্টিকেল কৰি দেখাইছো আজি ৰবা মানে এজোপা হল কচু আৰু সানা গাত এনেকে আঠাটো চিনি সানা গাত পুৰা লগাই দিছো আৰু সানাই পুৰা হিলাইছে গান লগাই লৈছে কুচু 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 বাপেৰ মুৰটো কেলা सोचना पड़ता है रे कौन सी गाली देने का सोचना কোট মানে পানী কোট নে পানী কোনোবা বেলেগ এফালে উলাই গৈছে মানে ইমানকে নিহিলাবা নহল বানো উলাই যাব তোমাৰ দুটা টেলেন্ট কেলা अभी तक किसी की दुल्हनिया बनोगी मुझसे शादी करोगी मुझसे शादी करोगी নাপাতিবি ভাই নাপাতিবি বহুত পস্তাবি মই কৈছো নহয় বহুত বেয়াকে পস্তাবি মানে এক জুনে বিয়া পাতিব হি কিন্তু ইয়াৰ বহুত ডাঙৰ আৰু বহল পাব মানে মনটো আৰু হৃদয়খন মানে ই সৰু বস্তু নথয়তো समझ रहे हो এবে খুলি দে আৰু তো দেখাবলৈ একো বাকি নাই সবটো দেখাই দিলি আৰু পানীটো টুক ঢালিব লাগে তাকো উতলা গৰম পানী মানে কি বে এবোৰ কেলা बंद करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ তো বন্ধুসকল হ'ব আজিৰ কাৰণে ইমানে যদি তোমালোকৰ ভিডিওটো চাই ভাল লাগিছে লাইক কৰিবা আৰু যদি চেনেলটোলৈ নতুন গৈছা তেল সাবস্ক্ৰাইব কৰি ল'বা আৰু এই সাইডৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে এনেকুৱা ফানি ভিডিও দিছিল তোমালোকে পটককে পাই যোৱা এতিয়া মই যাওঁ গাহৰি কানে কচু কাটিব লাগে বাই Ha ha ha.